হে দোস্ত ৱেলকাম টু মাই ইউটিউব চেনেল জাকিৰ ব্লগছৰ পৰা সকলোকে স্বাগতম জনাইছোঁ। নিশ্চয় আপোনালোকৰ খবৰ ভাল, মোৰো ভাল। মানে আপোনালোকে থাম্বনেইলখন চাই কিনে গমেই পাই গৈছে যে ক'ত গৈ আছোঁ, কিহৰ কাৰণে গৈ আছোঁ। মানে মই গৈ আছোঁ নলবাৰী, মানে ডিমুত আৰু নতুন দোকান বোলে অপেনিং হ'ব, সেইকাৰণে গৈ আছোঁ। মেনবাদাই মানে ৰাতি মোক ফোন কৰিছিল যে 10 তাৰিখ মানে দোকান অপেনিং হ'ব, তেনেহ'লে আহি যা ভিডিঅ' বনাব পাৰিবি। সেইকাৰণে মানে গৈ আছোঁ নলবাৰী। তেনেহ'লে বলক আপোনালোকে ভিডিঅ'টো ভালদৰে চাই থাকক, মানে নলবাৰী যাই কিনে লগ পায়। তেনেহ'লে বলক আপোনালোকে চাওক। আৰু নলবাৰী 38 কিলোমিটাৰ আছে, আৰু এই 38 কিলোমিটাৰ মোৰ চাইকেল চলাই যাব লাগিব। তেনেহ'লে বলক দোস্ত, মই মানে ইয়াতে নগাঁও আহি পাই গৈছোঁ, আৰু নগাঁৱত মানে মোৰ দুটা ছাবস্ক্ৰাইবাৰক লগ পাই গ'লোঁ। চাওক আপোনালোকে, এই দুটা হৈছে মোৰ ছাবস্ক্ৰাইবাৰ। চাই লওক এবাৰ ভালদৰে চাই লওক। কি খবৰ তোমালোকৰ? ভাল খবৰ। আমি দৌৰিবলৈ আহিছোঁ। এতিয়া আমি মৰ্ণিং ৱাক কৰিবলৈ আহিছিলি? অঁ, ডাঙৰ হ'লে আমি ফৌজি হ'ম। অঁ, ভেজিটেবল থাকিল মোৰ পৰা। পুৰাৰ ছাবস্ক্ৰাইবটো চেনেলটোত ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, ডিছক্ৰিপশ্যনত থেংক ইউ ব্ৰ। দিয়া আছে। তোমাৰ নামটো কি? মোৰ নামটো শ্ৰী প্ৰজ্ঞান ঠাকুৰ। আৰু তোমাৰ নামটো কি? মোৰ নাম বিশালদীপ পাঠক। হয়, লগ পাই কিনে ভাল লাগিল দিয়া, আৰু মোক চাৰ্ট কৰিব। হয়, তোমাৰ সেই দোস্ত মানে আহি পাইছোঁ যিটো নতুন দোকান ডিম্পুদাহঁতৰ, মানে আজি উদ্বোধনী কৰিব, সেইটো তাত আহিছোঁ। আপোনালোকে চাওক কেনে চাওক। সেই দোস্ত চাওক, নতুন দোকান আজি মানে উদ্বোধনী হ'ব, মানে তাত আহিছোঁ। মানে চাওক, দোকান ফৰ বাইকাৰ্ছ চাওক, নাম্বাৰ দিয়া আছে। যদি আহিব খোজে আপোনালোকে তেনেহ'লে আহিব পাৰে, নাম্বাৰটোত কল কৰিলেই হ'ল। সেই দোস্ত চাওক, ফাইনেলি মিনমুদা আহি গ'ল, মানে দোকান অপেনিং কৰিব। সেইকাৰণে মিনমুদা ফাইনেলি আহি গ'ল চাওক আপোনালোকে। এই চাওক কোন আহিছে। কি খবৰ? আহিলোঁ আৰু এতিয়া মানে দাদাৰ দোকান খুলি আছে। ডিমুত আহি গ'ল, চাওক ডিমুত আহি গ'ল, চাই লওক আপোনালোকে। ফাইনেলি মানে মিনমুদাই মানে দোকানখন খুলি দিলে। চাওক আপোনালোকে, নতুন দোকানত সোমালোঁ, আৰু চাওক দোকানখন এবাৰ চাই লওক আপোনালোকে। আপোনালোকে ফাইনেলি ডিম্পুত আহি গ'ল, চাওক ডিম্পুত আহি গ'ল। দাদা কি খবৰ? ভাল। ক'ৰ পৰা আহিছা? মই ডংনাৰ পৰা আহিছোঁ। সুমন দাদা যে ক'লে পেট্ৰল বনাই, তাৰ পৰা আহিছোঁ। তুমি পেট্ৰল বনোৱা? নহয়, মই তাৰ পৰা আহিছোঁ। সেইঠাইৰ পৰা যে মিনমুদা এটা গৈছিলতো আমাৰ তাত। 60 কিলোমিটাৰ। ইয়াত বাইকৰ কি নহয় তাৰমানে চব হ'ব, মানে দেখাই আছোঁ। ত' ইয়াত আপোনাৰ বৰ্তমানলৈকে সকলো মাল আহি পোৱা নাই বাৰু। ইয়াত মবিলৰ পৰা, বাইকৰ বেটাৰীৰ পৰা, বাইকৰ মানে যিমান যি হ'ব লগা আছে, মানে ছাৰ্ভিচিঙৰ পৰা চব হয়। মডিফিকেশ্যন মানে ধৰক চব মডিফিকেশ্যন, এইবিলাক লাইট আছে, কিবা আছে, চব এইবিলাক যিমান লাইট চাইট লগাই চব মডিফিকেশ্যন কৰাৰ পিছত তাৰপিছত নৰ্মেল ছাৰ্ভিচিং বাইকৰ। ছাৰ্ভিচ নহয় আৰু ৰিপেয়াৰিং সৰু সুৰা ৰিপেয়াৰিং কিছুমান কৰা হ'ব, আৰু পূৰা এইবিলাক কৰা হ'ব। আৰু আমাৰ ইয়াত ছাৰ্ভিচৰ মানুহজন মই দেখাই দিওঁ। আৰু ইয়াত চেলিম আছে আমাৰ, সি পূৰা বাইকৰ এক্সপাৰ্ট হয়। সি সকলোবিলাক কাম কৰিব, বা আৰু কোনোবা থাকিব। ইয়াত পূৰা এক্সপাৰ্ট ৰখা হৈছে, বাইকৰ চব হ'ব লাহে লাহে। এতিয়া তাত আমি এইখন মানে আজি অপেনিং কৰি থৈ দিব, আৰু ভাল ডেট আছে কাৰণে। বাকী বহুত কিবা কিবি এইখন মাল বনাবই আছে, আৰু কিবা কিবি। আৰু আমাৰ এটা কথা ভাল হৈছে, মানে দোকানখনৰ সন্মুখত বহুত ঠাই আছে, তাতো বাইকৰ কাম কৰিব পৰা যায়। সেইকাৰণে এইখন দোকান মানে সেইটো ৰুম লৈছোঁ। তো ইয়াত বহুত কাম কৰিব পৰা যাব বাইকৰ, ইয়াতো বাইকৰ কাম কৰিব পৰা যায়। আৰু কিছুমান মডিফিকেশ্যন, ষ্টিকাৰ মাৰা ইয়াতো হ'ব। তো আমাৰ মেচিন আহি আছে, ষ্টিকাৰ মাৰা চব ইয়াতো হ'ব। আৰু এইফালে CCTV কেমেৰা লগাই আছে। সেই দোস্ত মানে নতুন দোকান অপেনিং হৈ আছে, কিবা এটা লেভেল আছে, সেইকাৰণে মানে বেলুন ফ্লাই আছোঁ। চাওক আৰু তাত সকলোৱে আছে, মিনমুদা তাত থিয় হৈ আছে, মানে বেলুন ফ্লাই আছোঁ। মানে নতুন দোকান যিহেতু কিবা এটা লেভেল আছে নহয়, সেইটো চাই থাকক। সেই দোস্ত চাব নেকি কোনে আহিছে? চাওক যাই ভাই কেতিয়াবাৰে আছা তুমি? এই 3টা বজাত চাইকেল লৈছ? অঁ, চাইকেল লৈ আহিছোঁ। খবৰ কেনেকুৱা? একদম গুৰি। অঁ, কি খবৰ দাদা? আছোঁ ভাই, আহিল। ভাই বঢ়িয়া ভিডিঅ' কৰি আছ? বোলো ফটো তুলি আছ নেকি? বঢ়িয়া আহি গ'লো। ইফালে আমাৰ নতুন দোকানী আজি দোকান অপেনিং হ'ব। দোকানী নহয়, তো পুৰণিক বিদায় দি, মানে বিদায় নেদাওঁ বাৰু। তো নতুনক আদৰি ল'ম আজি। তো এইফালে চাব পাৰে দোকানখন বাইকা।
হ্যাঁ দোস্ত ডিমুত দাদাই মানে নতুন কেমেৰা লৈ 360 কেমেৰা যিটো কিনিছে সেইটো দি মানে এতিয়া ডিমুত দাদাই ভিডিঅ' কৰি আছে চাই থাকক কেনেকৈ ভিডিঅ' কেনেকৈ কৰে মানে কি ক'ম আৰু এই ভিডিঅ'টো মানে ডিমুত দাদাই আপলোড কৰিব সেই তাত যাই কিনে চাব পাৰে তেনেহ'লে চাব দিয়ক মোৰ এইটো ৰিকুৱেষ্ট ৰ'লে চাব যাই কিনে তাৰ ডিমুত দাদাৰ চেনেলত যাই কিনে কেমেৰা কাৰণ বাইক চাইকৰ কাম হৈ থাকিব না কেমেৰা আৰু কেমেৰাৰ এক্সপাৰ্ট এখেত আহি গৈছে গুৱাহাটীৰ পৰা এখেতে কিবা এটা অদ্ভুত টাইপৰ কেমেৰা লগাইছে এইটো এটা লগাইছে এইটো এটা কি কেমেৰা কেইটা গোটেইকেইটা আপোনাৰ পামা এতিয়া লঞ্চ কৰিলে গোটেইকেইটা আপোনাৰ IP কেমেৰা যোনটো আপুনি একদম ৰিজনেবল প্ৰাইচত পাব প্লাছ 5 বছৰৰ ৱাৰেণ্টি দি আছে কাষ্টমাৰে দিছে সেইখনৰ মানে নাম্বাৰ পৰ্যন্ত জুম কৰি চাব পৰা যাব ন আমি চাম টেষ্ট কৰি এখেতে মানে কেমেৰা এক্সপাৰ্ট হ'ব সেই দোস্ত মানে দোকান অপেনিং হ'ব সেইকাৰণে মানে অপেনিং কৰিবলৈ আহিছোঁ মোৰ বিশ্বাস হোৱা নাই যে মোৰ লগত আছে মানে বিশ্বাস হোৱা নাই কি কওঁ দাদা বহুত ভাল লাগিল ভাই ইমান দূৰৰ পৰা চাইকেল লৈ আহিছি প্ৰায় কিমান দূৰ এই 60 কিলোমিটাৰ 60 কিলোমিটাৰৰ পৰা ইমান সহজ নহয় চাইকেল চলাব লগা সঁচাকৈ আমি যদিও বাইকৰ দোকান খুলিছোঁ আপোনালোকে বাইকো চলাওক চাইকেলো চলাওক আৰু ইয়াৰ দৰে 60 কিলোমিটাৰ দূৰৰ পৰা সেই জ'চটো লৈ পিনে আহক বহুত ভাল লাগিল মানে আজি দোকান ওপেনিং হৈ গ'ল মানে দোকান কিহৰ কাৰণে দিলে আৰু মানে নতুন নহয় এখন পুৰণাই আমাৰ সেইখন দোকানৰে এইটো এটা পাৰ্ট হয় সেইখন দোকান সৰু দোকান আৰু এখন ভাঙাও যাব বুলি ভাবিছোঁ মই তো সেইবাবে ভাবিলোঁ ইয়াত এখন দিলোঁ এখন ভাল ভাঙা গাড়ী যাতে এখন চলি থাকে বহুত ভাল লাগিল দিয়ক থেংক ইউ বহুত ভাল লাগিল অলপ চেনেলটো চাই থাকিব ইয়াৰ চাইকেল লৈ বিভিন্ন ঠাইত ফুৰি থাকে চাই থাকিব থেংক ইউ দাদা সেই দোস্ত মানে দাদাহঁতে মানে এতিয়া ঠাণ্ডা লৈ আহিলে মানে এতিয়া ঠাণ্ডা দিব আমাক মানে ঠাণ্ডা খাম এতিয়া মানে বহুত গৰম লাগিছে নহয় গৰমৰ দিন কি ক'ম মানে গৰমৰ কাৰণে সেইকাৰণে ঠাণ্ডা লৈ আহিছে মানে এতিয়া ঠাণ্ডা খাম দিব আৰু খাম দিয়া ঠাণ্ডা মেইন একদম সেই দোস্ত মানে আজি ডিমুতাৰ নতুন দোকান অপেনিং হ'ব আৰু আহি কিনে মই লগ পালোঁ বাইক মানে আশা এটা আছিল আপোনাৰ লগ কৰাৰ কাৰণে মানে একমাহ বেছি হয় আপোনাক কল কৰি থাকোঁ যে লগ কৰিম মানে লগ কৰিব পৰা নাই মানে যাব নোৱাৰিলোঁ আজি মানে দোকান অপেনিং হ'ব সেইকাৰণে লগ পাব লাগে অ'কে আৰু কি ক'ব চবে মৰম দি দিব চেনেলটো এইটো কি নাম আছিলে এই জাকিৰ ব্লগছ জাকিৰ ব্লগ চবে মৰম টৰম দি দিব বাকী ভাল লাগিল লগ পাই হয় মানে এই নতুন দোকান যে অপেনিং হৈ আছে কিহৰ কাৰণে মানে দি আছে মানে এইটো আগৰ দোকানটোৱে মানে যিটো প্লেচত আছে তাত কিবা ৰাস্তা বনাব তো সেইটো অকণমান আপগ্ৰেড ভাৰ্চন ইয়াতে বস্তু বেছি থাকিব এচেছৰিজ কিবা কিবি আৰু আপোনাৰ যে হিমালয়ান গাড়ীটো আছে সেইটো মডিফাই নকৰে নেকি ইয়াত আহি কিনে সেইটো কৰিম চাইলেঞ্চাৰৰ কাম নকৰোঁ গম পাই ৰাইড গৈ থাকোঁ না প্ৰব্লেম হয় ৰাস্তাত বাকী মডিফাই কৰিম আৰু লগ পাই বহুত ভাল লাগিল দিয়ক থেংক ইউ তো সময় আহি পালে এতিয়া দোকান অপেনিঙৰ আৰু মোৰ ওচৰে পাজৰে যিখিনি ল'ৰা দেখিছে ইটো ক'ৰ পৰা আহিছা ভাই নিকাচিৰ পৰা চাইকেল মাৰি আহিছে ইয়াৰ পৰা নিকাচি প্ৰায় 50 কিলোমিটাৰ আৰু ই আহিছে ক'ৰ পৰা বৰপেটাৰ পৰা চাইকেল মাৰি আহিছে তাৰমানে বহুতৰে বাইক নাই কিন্তু চাইকেল মাৰি হ'লেও আহিছে আৰু এই মৰমৰ কাৰণে আমি জীয়াই আছোঁ সেইখিনি যিখিনি মৰম তাই সদায় দি থাকিবা থেংক ইউ এতিয়া আমি সকলোৱে গৈ পিনে অপেনিং কৰোঁ সেইটো মানে নতুন দোকান অপেনিং হ'ব সেইকাৰণে মানে নেতু দাদাও আহিছে চাব পাৰে একদম বৰুৱা দোকানত আজি অপেনিং হ'ব কেক চেক গোটেইবিলাক মানে মিলি জুলি খাম কাটিব তো তেনেকুৱা এতিয়া সেই কেক আনিব গৈছে আৰু অচিচাৰো আহি আছে অচিচাৰে পিঠা কাটিব তো ভিডিঅ'টো গাইজ কণ্টিনিউ মানে স্কিপ নকৰাকৈ চাই থাকিব তেনেকুৱা আৰু ইয়াক ছাপৰ্ট কৰিব থেংক ইউ দাদা ৱেলকাম আৰু আমাৰ ফালে যাবচোন ঠিক আছে আগৰবাৰ আছে দেখুৱাবলৈ ঠিক আছে যাব তো চিয়'ৰ গাইজ এই কেমেৰাত কৈ থ'লে যাম ৰেকৰ্ড হৈ টাইম পালে যাম থেংক ইউ দাদা সেই দোস্ত মানে নতুন দোকান অপেনিং হ'ব সেইকাৰণে মানে সুমন দাদাও আহিছে য়েছ মই ৰাতিপুৱাই আহিছিলোঁ কিন্তু কি হ'ল কিবা কিবি কামত ব্যস্ত হৈ আছোঁ এই তুমি যি ঠাণ্ডা চাণ্ডা যে খালা সেইবিলাক মহিয়া আনা এই উল্টা উল্টা কামত ঘূৰি আছোঁ কিয় ঠাণ্ডা লাগিছে আৰু এতিয়া অচি ছাৰ আহিব এতিয়া ফিটা কাটিব তাৰপিছত দোকান অপেনিং আৰু তোমাৰ চাইকেলতো ক'লে কিবা লগাই দিলে সঁচাই আৰু এই গাড়ী কিনিলে পাৰ্টি নিদিলে পাৰ্টি হ'ব এইবিলাক শেষ হওক তাৰপিছত মোৰ পাৰ্টি চুব সঁচাই আৰু এতিয়া ৰেকৰ্ড হৈ থাকিব যে আমাৰ তাত বোলে দাদাই যাব ক'লে যাম মই আৰু ডিম্পু যাম ৰিচেণ্ট তোমালোকৰ ছাইডত বোলে কিবা ডিজেল বনাই নেকি হয় সেইটো বস্তু ভিডিঅ' বনাবৰ কাৰণে যাম মই দাদা আৰু ভালভাৱে আহিছে ভিডিঅ' বনাই পেলাই আৰু ৰিচেণ্ট মই আৰু ডিম্পু কৰি আছোঁ তো আমাৰ জাকিৰ ভাই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব ই চাইকেল মাৰি মাৰি দূৰ দূৰণি গৈ থাকে আৰু আপোনালোকক ভিডিঅ' বনাই পেলাই দেখাই গৈ থাকে তো আৰু ভাল ভাল ভিডিঅ' আপোনালোকৰ মাজত এইটো চেনেলত আহি থাকিব তো আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব ধন্যবাদ তিনিবাৰ আহিলোঁ তিনিবাৰ আহিলোঁ আৰু আহি থাকিব লাগিব হয় বঢ়িয়া
সেই দোস্ত মানে দোকান ওপেনিং নাই কিনে মানে বিকাশ লগ পাই গ'লোঁ চাওক আহিলোঁ ইয়াতে অপেনিঙত তো বহুত ভাল লাগিল ইয়াকো লগ পালোঁ ইয়াতে তো এই ভিডিঅ' বনাই আছে দেখাব ভিডিঅ' আৰু আপোনালোকৰ ভিডিঅ' কেনে চলি আছে ভিডিঅ' চলি আছে আৰু বৰ্তমান চলি আছে কালি আহিব এটা নতুন ভিডিঅ' কিয় কাৰণে আহিলে ইয়াত বা আপোনাৰ কিয় কাৰণে এনে আহিলোঁ এনেই আৰু লগৰ লগত দোকান চাব আহিলোঁ লগ পাই কিনে ভাল লাগিল দিয়ক থেংক ইউ আৰু আমাৰ কাৰণে যাওকচোন ক'ত ঘৰ তোমাৰ এই বৰপেটা বৰপেটা নিশ্চয় যাম থেংক ইউ লগ পাই কিনে থেংক ইউ ভিডিঅ'টো চাই থাকিব দিয়ক সেই দোস্ত মানে এতিয়া চাওক আপোনালোকে নলবাৰীত অফিচাৰ আহি আছে দোকান উদ্বোধনী কৰিব সেইকাৰণে মানে মৃন্ময় দাদা আৰু ডিম্পু দাদাই মানে মাতিছে অফিচাৰক মানে মুখ্য অতিথি এতিয়া মানে ফিতা কাটিব আৰু দোকানটো অপেনিং হৈ যাব তেনেহ'লে ভিডিঅ'টো ভালদৰে চাই থাকক চাওক এই হৈছে অফিচাৰ এই চাওক অফিচাৰ মানে আমাৰ এখনটো হেলমেটৰ দোকান এইখন মানে ৰুমটো সৰু এইখন মানে অলপমান বাইকৰ চাৰ্ভিচিং নাই নাই এইটো বহুত সুন্দৰ কাম কৰি আছে এইটো ৰোড ছেফটিৰ ওপৰতে কাম মানুহৰ লাইফৰ মানে লগত জড়িত কাম কৰি আছে ভাল কাম কৰি আছা তুমি আৰু সেইটো কাৰণে আমাৰ আশীৰ্বাদ সদায় আছে তোমাৰ লগত তুমি এনেও মানে ইউটিউবতো বহুত ভাল ভাল ব্লগ দি থাকা তোমালোকে তোমাৰ হেৰিখিনি আমিও চাওঁ গতিকে ভাল বস্তু তুমি ভাল কাম কৰি আছা মোৰ ফালৰ পৰা মোৰ শুভেচ্ছা থাকিলে আৰু এইটো যিটো মানে তুমি হেলমেটৰ ওপৰত কাম কৰিছা হেলমেট পাব্লিকৰ এইটো ছেফটিৰ কাৰণে তুমি কাম কৰিছা বা আজি কিবা নতুনকৈ তোমাৰ মটৰচাইকেলৰ বা হেলমেটৰ এখন হেৰি খুলিছা ইয়াৰ কাৰণে মোৰ শুভেচ্ছা থাকিলে তোমাৰ অনাগত দিনবোৰ উজ্জ্বল হওক তাৰপিছত ভগৱানৰ ওচৰত মানে এতিয়া অফিচাৰক মানে এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হ'ব তো পোনপ্ৰথমতে চাওক এটা সন্মান এখন গামোচা ভগৱানৰ নাম লৈ হা তই আমাৰ দোকানত বৰ মুনি কৰিব অফিচাৰ সেই মানে কেক চেক আহি গ'ল মানে এতিয়া অফিচাৰে মানে কেক কাটিব আৰু কেক কাটি কিনে মানে দোকানখন অপেনিং কৰিব আৰু কি কৰে মানে চাই থাকক ধৰা ডিম্বু ধৰা একেলগে ধৰা কেক কাটিব এতিয়া দেখক আপোনালোকে কেক কাটি আছে এতিয়াৰ পৰা আৰু দোকান শুভ আৰম্ভণি হৈ গ'ল ভাৰ্চন 2 D4B ভাৰ্চন 2 দোকান বঢ়াই মানে এটা কেক কটা হৈ গ'ল মানে এতিয়া আৰু মানে এইটো মানে মানে দোকানৰ কাৰণে মানে কেক কটা হ'ব মানে দোকানৰ কেক হয় চাওক চাই লওক আৰু ইয়াতে অফিচাৰ বহি আছে চাওক অফিচাৰ বহি আছে আৰু এতিয়া মানে এইটো কেক কটা হ'ব চাওক তেনেহ'লে ৰিচিভ নকৰিব অলপ তো এনেকৈ আমাৰ দোকান অপেনিং হৈ গ'ল তো লিংটু ছাৰ বহুত বহুত থেংক ইউ আপুনি বাইকৰ কিবা হ'লে ইয়াত আহি যাব আৰু একদম নিশ্চয় আহিম বাইক হেলমেট চবৰ কাৰণে আহি যাব তো ভালেখিনি ব্যস্ততাৰ মাজতো ছাৰহঁতে আমাৰ দোকানত অহাৰ কাৰণে বহুত বহুত ধন্যবাদ নলবাৰীত মই মানে ছাৰ লগ পালোঁ মানে ইয়াত আহি আপোনাৰ কেনেকৈ লাগি আছে একদম বহুত সুন্দৰ লাগিছে মানে ইয়াকো মানে ভাল কাম কৰি আছে তাক আশীৰ্বাদ দিছোঁ তোমালোকেও আশীৰ্বাদ থাকক তোমালোকলৈ আৰু যিমোদা যে এইটো দোকান দিছে এই দোকানৰ বিষয়ে কি ক'ব মানে এইটো মানে সুন্দৰ এটা তাৰ প্ৰচেছ সি সদায় ক্ৰিয়েটিভ হেৰিয়তে কৰি থাকে কাম গতিকে এইটো ভাল লাগিছে এইটো একে তাৰ এটা ক্ৰিয়েটিভ এটা মানে হেৰি প্ৰচেষ্টা এইটো ভাল লাগিছে সেই দোস্ত মানে ডিমোদাৰ নতুন দোকান অপেনিং হৈ গ'ল মানে এতিয়া মানে ডিমোদাৰ নতুন দোকানৰ মানে কি কাম চিনাকি
সেই দোস্ত মানে দুজনক চিনি পাইছে মানে মৰ্ণিঙত যে লগ পালোঁ দুজন ছাবস্ক্ৰাইবাৰ সেই ছাবস্ক্ৰাইবজনে ক'লে যে যাওঁতে মানে মোৰ ঘৰত উঠিবা সেইকাৰণে উঠিছোঁ দিয়া তেওঁৰ ঘৰত চাওক হেল্ল' দোস্ত পুৱা লগ পাইছিলোঁ দাদাক ছাবস্ক্ৰাইবাৰ হ'লে তুমি হেল্ল' দোস্ত পুৱা লগ পাইছিলোঁ দাদাক ছাবস্ক্ৰাইবাৰ হ'লে লগ পাইছিলোঁ আৰু ক'লে যে মোৰ ঘৰত আহিবা সেইকাৰণে আহিলোঁ দিয়ক আৰু ইয়াৰ পৰা মানে ঘৰত যাম মানে ৰাতি হৈ গৈছে মানে কেইটা বজা আপোনালোক দেখাই দি আছোঁ চাওক 6:44 বাজি গৈছে মানে বহুত ৰাতি হৈ গৈছে মানে নলবাৰীৰ পৰা আহোঁতে মানে বহুত দেৰি হৈ গৈছে আৰু এতিয়া মানে চাহ খাম মানে আণ্টিয়ে মানে চাহ আনি দিলে মানে চাহ খাই মানে এতিয়া ঘৰত যাম আৰু সেই দোস্ত যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যদি মোৰ চেনেল নতুন হৈ থাকে তেনেহ'লে ছাবস্ক্ৰাইব কৰি থৈ যাব ইয়াত উঠি আছে সেইটো ক্লিক কৰি ছাবস্ক্ৰাইব কৰি থৈ যাব ধন্যবাদ।